উঠো দে দে ছোৱালীৰ পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা এ শৰ্মা গাড়ী কে ৰাখালি এই চাধা অলপ বনা অ হয়তো এ বনাও ৰ লক লক শৰ্মা চাদা লক মজা কি মজা এ শৰ্মা কি মজা সাধা আকৌ ও তাকেহে কৈছা ঐ ডেকা তই কিন্তু মজা চাদা বনা দেই তই মাৰা চাদা খাই মোৰ বেছ ভাল লাগে ভাল লাগিবই কিয় নালাগিব মই যে ৰাতিপুৱা শুই উঠি এক নম্বৰ কামটো কৰি চাবোন দি হাত নুধো যি কি কৈছ ভাই আজিৰ পৰা তেনেহ'লে ময়ো চাবোন দি হাত নধো তেনেহ'লে আজিৰ পৰা আমি দুয়ো ভাই ভাই দে কি দেখা পালি ভাই আজি বয়াৰ এখন দেই দে বহুত দিন হ'ল ছোৱালী কৰা নাই আজিকালি ছোৱালী কি কবি ভাই কাম বন নাই ডেন্স মাৰি আছে তাৰ ঘৰত হয়তো দেই বেয়া ডেন্স মাৰি আছে শৰ্মা তোক মাতছি মই যাওঁ দেই ভাই ভাই ক'ত যা মই যাওঁ যেনেকৈ কৈছে যেন মিনিষ্টাৰৰ হে ছোৱালী ঐ ল'ৰা বেছি লেভেল দি কথা নকবি কেনেল দেখিছ কেনে কৰে শৰ্মা কেনে দেখি তহঁততকৈ আমাৰ আইতাকে বেছি বিউটিফুল দেখি কেটৰিনা কাইফ হেন দেখি মোক চম্ভালে কথা কবি দেই আগতে নিজক চাই ৰচোন মোক টাইগাৰ চব হেন দেখি একটো কবাই নালগে সলমান খান হেন দেখি আৰু গালকেখান নাছে কিয়া ব্ৰইলাৰ মুৰ্গীৰ পাখিৰ দৰে বগা ইহঁতৰ অলপ বেছি হ'ল নেকি হয় দে আমি এনেই হেনচাম বই না ঐ আৰু একবাৰটো দলে দি আমাৰ ভণ্টিক লাগি লৈ যাও তহঁতক আজি এ ভাই হয় আজিৰ পৰা ছোৱালী নাযাওঁ দে বেয়া খেলিছিল আৰু বন্ধুসকল আপোনালোকো ছোৱালী নাযাব